আমি সঁচাকে এই ৬২তম অধিৱেশন ৰাণী খালেচি পথাৰত আমি যিটো ভাবি আহিছিলোঁ যে পাৰ্মানেণ্ট ছেছনত আমাৰ বড়ো সাহিত্য সভাৰ ইতিহাসত কেতিয়াও আমি এই যে নিৰ্বাচন ইলেকশ্যন ছিষ্টেমটো আমাৰ নাই, যিহেতু ভলণ্টাৰী অৰ্গেনাইজেশ্যন জাতিটো সেৱা কৰাৰ কাৰণে, জাতিৰ মানে ভাষা সংস্কৃতি সেৱা কৰাৰ কাৰণেহে আমি আগবাঢ়ি আহিছোঁ। 1952 চনৰ পৰা জয়ভদ্ৰ হাগিৰৰ পৰা মোৰ সময়লৈকে আমি এই সুদীৰ্ঘ কাল 70 বছৰ বড়ো সাহিত্য সভাৰ এই কাৰ্য কোনোদিন আমাৰ নিৰ্বাচন তেনেকুৱা ইলেকশ্যন টাইম হোৱা নাই। গতিকে আমি সৌভাগ্য, যোৱাকালি আমি প্ৰতিনিধি সভা যদিও আমাৰ বহুখিনি মানে ৰাতি হৈছে, দেৰি হৈছে, বিভিন্ন আমাৰ সমস্যা আমি আলোচনা কৰাৰ পিছত আমি পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰিছোঁ। এইটো আনএনিমাছলি আমি কৰিব পাৰিলোঁ আৰু আমি এজন সুযোগ্য ব্যক্তি শিক্ষাবিদ এজনক আমি সভাপতি হিচাপে নিৰ্বাচন কৰিব পাৰিলোঁ আৰু আমাৰ তাত কোনো দ্বিমত নাছিল। আজি কোকৰাঝাৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ, সাহিত্য মানে একাডেমী বঁটা প্ৰাপক আৰু এজন বিশিষ্ট শিক্ষাবিদ সুৰত নাৰ্জাৰী, ডক্টৰ সুৰত নাৰ্জাৰী আমি সভাপতি নিৰ্বাচিত কৰিব পাৰিলোঁ, মনোনীত কৰিব পাৰিলোঁ। তাৰ কাৰণে বড়ো জাতিৰ কাৰণে বা বড়ো ভাষী মানুহৰ কাৰণে বা যিকোনো সম্প্ৰদায়ৰ কাৰণে মানে এটা উল্লেখযোগ্য ঘটনা বুলি আমি ক'ব লাগিব। এতিয়া কথাটো হৈছে আমি এই 6টা বছৰত আমি যিখিনি ঘাট প্ৰতিঘাটৰ মাজেৰে আমি কাম কৰি আহিছিলোঁ, এই কামৰ কিছুমান পৰিসৰ বহুত কাম কৰিবলগীয়া আছিল। এই কাম কৰিবলগীয়াটো আজি সুৰত নাৰ্জাৰীৰ নেতৃত্বত আৰু আমাৰ নতুনকৈ প্ৰধান সম্পাদক ওদালগুৰিৰ ছাবজেক্ট টিচাৰ আমাৰ নীলকান্ত গোহাৰীৰ নেতৃত্বত আৰু বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো উপসভাপতিৰ নেতৃত্বত আৰু কেইজনমান সম্পাদক আৰু সভাপতি উপসভানেত্ৰীৰ নেতৃত্বত আমি আশাবাদী এই যিখিনি আমাৰ কৰিবলগীয়া আছে, যিখিনি আমাৰ মাধ্যমৰ সমস্যা আছে, শিক্ষক নিযুক্তিকে আদি কৰি আৰু স্কুল প্ৰাদেশিকৰণ, কলেজ প্ৰাদেশিকৰণ আৰু BTR চুক্তিৰ আধাৰত যিটো 6.3 আমাৰ দফা আছে, এইটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত তেখেতসকলে অহৰহ কাম কৰিব, তেখেতসকলে আপোচবিহীনভাৱে কাম কৰিব বুলি মই আশাবাদী। আৰু মোৰ দিনতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা যথেষ্ট আমি পেট্ৰনেজ পাইছোঁ আৰু আমাৰ বৰ্তমানৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা আমি পেট্ৰনেজ পাইছোঁ। গতিকে আমাৰ দুটা চৰকাৰ আছে, এই দুটা চৰকাৰৰ পৰা আমি যথেষ্ট মানে পেট্ৰনেজ পাই পেলাই আমি কাম কৰাৰ এটা সুবিধা পাইছোঁ। গতিকে মই আগন্তুক যিখিনি আমাৰ সমস্যা আছে, যিখিনি মৌলিক সমস্যাবিলাক আছে আৰু বৰ্তমান যিটো নেকি NEP, যিটো নেকি ৰাষ্ট্ৰীয় শিক্ষানীতি আহিবলৈ ধৰিছে বা এতিয়া মানে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চৰকাৰে আঁচনি লৈছে, গাইডলাইন দিছে, সেইটোৰ লগত আমি খাপ খুৱাই পেলাই কেনেকৈ আমি বড়ো ভাষাটো বা বড়ো মাধ্যমটো কেনেকৈ বৰ্তি থাকিব পাৰি আৰু বড়ো ভাষাটো কেনেকৈ আমি বিশ্ব দৰবাৰত লৈ যাব পাৰোঁ। এতিয়া আপোনালোকে জানে যে ভাৰত সংবিধানৰ 8ম অনুচ্ছেদত অন্তৰ্ভুক্ত কৰাৰ লগে লগে আমি বড়ো সাহিত্য সভাই যথেষ্ট আঁচনি আমি কেন্দ্ৰীয়ৰ পৰা পাইছোঁ, যেনে সাহিত্য একাডেমী বঁটা পাইছোঁ বা NBTৰ পৰা পাইছোঁ, CSTT হিন্দী ডাইৰেক্টৰেট বা এনেকৈ আমাৰ বহুত আঁচনি আহিছে। সেই আঁচনিবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ কিছুমান ছ'চিঅ' অৰ্গেনাইজেশ্যন যিবিলাক আছে, আমি কাম কৰিব লাগিব। আৰু ভৱিষ্যতে ইনফৰমেশ্যন টেকন'লজিৰ লগত আমি নতুন প্ৰজন্মক মানে উৎসাহ দিয়াৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ যথেষ্ট ভূমিকা থাকিব। আৰু বড়ো সাহিত্য সভাই জাতি বৰ্ণ নিৰ্বিশেষে সকলো গোষ্ঠীৰ মাজত ঐক্য শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আমি ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপেও আমি কিছুমান মাত মাতি আহিছোঁ। উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰতো আমি মাত দি আহিছোঁ আৰু এতিয়া NDB
তেখেতসকলে মেইন ষ্ট্ৰীমত অহাৰ পিছত হাতীয়াৰধাৰীবিলাক এতিয়া শান্তি বিচাৰাৰ কাৰণে আমি এটা সৌভাগ্য বুলি ভাবিব লাগিব। বিটিআৰ চুক্তি তেখেতসকলে মানে চুক্তি কৰি পেলাই তেখেতসকলে মেইন ষ্ট্ৰীমত মূল সুঁতিলৈ আহিছে। আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে হওক বা অসম চৰকাৰেই হওক তেখেতসকলৰ মৌলিক সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰতো আমি কেতিয়াবা বড়ো সাহিত্য সভাই এটা অৰ্গেনাইজেশ্যন হিচাপে সাংগঠনিক হিচাপে আমি তেখেতক মানে চৰকাৰক আমি দাবী দাৱাজ কৰিব লগা হয়। আৰু কেতিয়াবা আমাৰ এই দাবী দাৱাজৰ ওপৰতো এটা বিতৰ্ক আহি যায়। এই বিতৰ্কটো আমি ইনোভেটিভ ছাজেশ্যন আৰু আমি ভৱিষ্যতে কেনেকৈ আমি ভালকৈ মিলা প্ৰীতিৰে কাম কৰি যাব পাৰোঁ সেইখিনি আমি এই আগন্তুক যিটো নেকি আমাৰ 3 বছৰৰ কাৰণে সুৰত নাৰ্জাৰীৰ নেতৃত্বত যিটো নেকি কমিটি গঠন হৈছে তেখেতসকলে সেই লাইনত কাম কৰিলে হয়তো আমি উপকৃত হ'ম। আৰু নতুন প্ৰজন্মৰ যিটো নেকি চিন্তাধাৰা, নতুন প্ৰজন্মৰ যিটো নেকি ৰিহেবিলিটেশ্যন, এই নতুন প্ৰজন্মৰ ৰিহেবিলিটেশ্যনটো আমি চোৱা চিতা কৰিব লাগিব। তেখেতসকলৰ মনোবাঞ্ছনাবিলাক আমি ফুলফিল কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। আজি আমাৰ এই টেট কোৱালিফাইড শিক্ষকসকলৰ সমস্যা আছে, ইংলিছ টিচাৰৰ সমস্যা আছে, 99ৰ সমস্যা আছে, ড্ৰপ টিচাৰৰ সমস্যা আছে, প্ৰভিন্সিয়েলাইজেশ্যনৰ সমস্যা আছে। এইবিলাক বড়ো সাহিত্য সভাই অহৰহ আমি চৰকাৰৰ লগত, বিটিআৰ চৰকাৰৰ লগত, অসম চৰকাৰৰ লগত আমি আলোচনা বিলোচনা কৰি আছোঁ। আৰু আমি অতি সৌভাগ্য ৰাইজক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এই বছৰৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বড়ো মাধ্যম প্ৰৱৰ্তন কৰা হ'ব। এইটো মানে আৰম্ভ হ'ব। আৰু আমি ৰষ্টাৰ পলিচিটো ছিংগল ৰষ্টাৰ পলিচি বহুত দিনীয়া আমাৰ দাবী, বহুত দিনীয়া আমাৰ আশা, সেই আশাটো পূৰ্ণ হৈছে। যাৰ কাৰণে আমি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক আমি ধন্যবাদ দিব লাগিব। আৰু আমি তেখেতসকলৰ মানে এই যিটো নেকি তেখেতসকলৰ সিদ্ধান্ত আমি আদৰণি জনাব লাগিব। গতিকে শেষত মই ক'ব বিচাৰোঁ যে মোৰ এই 6 বছৰীয়া কালত যিসকল ব্যক্তিয়ে মোক সহায় সহযোগিতা কৰি আহিছিলে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিবিলাক আমাৰ মিডিয়া ভাইসকল আছে, যিবিলাক নেকি সাংবাদিক বন্ধুসকল আছে, তেখেতসকলে অতি কষ্টেৰে আমাৰ সমস্যাবিলাক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে যিটো সহায় সহযোগিতা কৰি আহিছে, সকলো সাংবাদিক বন্ধুসকলক, সকলো চেনেলৰ সাংবাদিক বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে সভাপতি সুৰত নাৰ্জাৰী, প্ৰফেচৰ সুৰত নাৰ্জাৰী, সাধাৰণ সম্পাদক নীলকান্ত গোহাৰি ওদালগুৰি, তাৰপিছত উপ সভানেত্ৰী নীলিমা বসুমতাৰী, 3জনীয়া উপ সভাপতি আছে। মানে এজন হৈছে মানে এয়া মহিলা, আৰু সম্পাদক 5জন, আৰু এজন ট্ৰেজাৰাৰ ককাধ্যক্ষ। গতিকে সেইটো নতুনকৈ কেইজনমান সোমাইছে, কমিশ্যন এণ্ড কমিশ্যন অলপ হৈছে, নতুন মুখৰ আহিছে, যেনে পাণ্ডু কলেজৰ প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, এজন সম্পাদক হিচাপে প্ৰণজ্যোতি নাৰ্জাৰী ইয়াত আহিছে নতুনকৈ। আৰু আমাৰ সোহেন চন্দ্ৰ বসুমতাৰী বুলি গোসাইগাঁৱৰ পৰা নতুনকৈ সম্পাদক এজন আহিছে। বাকীখিনি পুৰণা আছে, তেখেতসকলৰ অভিজ্ঞতা আছে, আৰু এই অভিজ্ঞতাই তেখেতসকলক কাম কৰাৰ কাৰণে উৎসাহ দিয়ে।